হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু এতিয়া ৰাতিপুৱা মই চাহ খাই কিনে আজি কি কৰিম আপোনালোকক দেখাই আছোঁ। এতিয়া ৰাতিপুৱা প্ৰথমে আমি চাহ খাওঁ। চাহ খোৱাৰ পিছত আজি মোৰ বাইক ছাৰ্ভিচিং কৰিম, মানে মই ঘৰতে ছাৰ্ভিচিং কৰিম। দোকানত দিলে কেনেকুৱা হয়, পইচা অলপ লাগে যেনিবা, কেতিয়াবা কিছুমান জেগাত 200 টকা লয়, কিছুমান জেগাত 300 ক'ৰবাত 350 টকা লয়। আৰু কিছুমান মানে কেনেকুৱা হয়, ইনষ্ট্ৰুমেণ্ট মানে যেনেকৈ ৰেঞ্জ চেঞ্জ এইবিলাক থাকিলে ঘৰতে কৰিব পাৰি, ইমান অসুবিধা নহয়। তো মই নিজে বস্তুখিনি লৈ আহিছোঁ আৰু আজি মই নিজে ট্ৰাই কৰিম। তো মই আগত চাহ খাই লওঁ, তাৰপিছত বাইক ছাৰ্ভিচিঙৰ কামত যাম। আৰু এয়া হৈছে মোৰ মৰ্ণিঙৰ চাহ, পুৰি, পিঠা আৰু গজা। তো এতিয়া খাই লৈ কিনে যাম ছাৰ্ভিচিং কৰিব লাগে। তো বলক, ছাৰ্ভিচিং কৰিবৰ কাৰণে এয়া হৈছে মোৰ বাইক ৰেডি। এয়া হৈছে ৰেঞ্জ, এইটোও লাগিব। তাৰপিছত এইটো হৈছে মবিল, এয়াৰ ফিল্টাৰ আৰু মবিল ফিল্টাৰ। এই বস্তুবিলাকতে বহুত দাম আছে। আগতে এইটো মই 30 টকা দি বদলাইছিলোঁ ফাৰ্ষ্ট টাইম। আৰু এইটো এয়াৰ ফিল্টাৰ 160 মান আছিল, এতিয়া 235। আৰু এতিয়া মবিল ক'ত 200 টকা দি ভৰাইছিলোঁ, এতিয়া 450। তো ছাৰ্ভিচিং মই নিজে কৰিবৰ কাৰণে ৰেডি। ইনষ্ট্ৰুমেণ্ট চব ৰেডি হৈ গৈছে। চ' প্ৰথমে মই মবিলটোৰ কাৰণে খুলিব লাগিব। চ' প্ৰথমে বাইকৰ মবিলটো খুলিব লাগিব। আৰু ছাৰ্ভিচিং ষ্টাৰ্ট। চাওক, মবিলবোৰ ওলাই আছে বঢ়িয়াকৈ। এতিয়া মবিলবোৰ আগত ওলাওক, তাৰপিছত কি কৰিব লাগে এটা দুটাকৈ দেখাই যাম। আৰু এতিয়া খুলিম মই বঢ়িয়াকৈ ছিটটো। তাৰপিছত ছিটৰ খুলি মানে এই ছিটটো দি খুলিয়ে এয়াৰ ফিল্টাৰটো বদলাব লাগিব। তো ছিটটো খুলিম, ছিটবিলাক খুলি আছোঁ, আপোনালোকে লাহে লাহে চাই যাই থাকক। এয়া হৈছে এয়াৰ ফিল্টাৰ। আৰু এতিয়া বঢ়িয়াকৈ এয়াৰ ফিল্টাৰ খুলি কিনে এয়াৰ ফিল্টাৰ লগাই দিম বাপেকে। এয়াৰ ফিল্টাৰ, এতিয়া এয়াৰ ফিল্টাৰ লগাম, বলক দেখাই আছোঁ। তো ইয়াতে হৈছে এয়াৰ ফিল্টাৰ সোমাব। অলপমান মুচি ল'ব লাগিব এই জেগাখিনি বঢ়িয়াকৈ, যাতে ধূলা একো নাথাকে ইয়াতে। অ'কে, আৰু এয়া হৈছে এয়াৰ ফিল্টাৰ। মই সোমাই দিম এতিয়া বঢ়িয়াকৈ। চৰি, য়েছ, এয়াৰ ফিল্টাৰৰ কাম হৈ গ'ল। অ'কে, চ' গাইছ, প্ৰায় আধা আধি হৈয়ে গ'ল কাম। এতিয়া লগাম মবিল ফিল্টাৰ। অ'কে, মবিল ফিল্টাৰ লগোৱাৰ পিছত এয়াৰ ফিল্টাৰ লগালোঁ। এতিয়া মবিল ফিল্টাৰ এইবিলাক চাফা কৰিলোঁ, তাৰপিছত মবিল ঢালিম। কাম শিকিব লাগে ন, কাম শিকিব লাগে। নিজে কৰিব পাৰিলে নিজে কৰিব লাগে। এতিয়া লাষ্ট কাম হ'ল মবিল ভৰোৱা। এতিয়া মবিল বদলাম। হৈ গ'ল মোৰ এতিয়া বাইক ছাৰ্ভিচিং। ফাইনেলি মোৰ মুখৰ ঘামবিলাক চাহ কেনেকুৱা, মুখেদি খালি পানী ওলাই যায়, ইফালেদি পানী ওলাই যায়, য'তে লাৰু তাতে ভিজি যায়। মানে বহুত ঘাম ওলোৱাৰ পিছত, কষ্ট কৰাৰ পিছত মোৰ ছাৰ্ভিচিং হ'ল। আৰু এতিয়া বাইকখন ষ্টাৰ্ট দি চাওঁ। ডান, ছাৰ্ভিচিং মোৰ হৈ গ'ল বঢ়িয়াকৈ। এতিয়া অলপমান চলাই আহি চাওঁ, তাৰপিছত কেনেকুৱা হয় গম নাপাওঁ। টোটেল মাইলেজ হৈছে 65,097 কিলোমিটাৰ। মই ইমান টাইম ঘূৰাৰ পিছত মোৰ ছাৰ্ভিচিং হ'ল। মই নিজে মানে 5 বছৰ পিছত নিজে ছাৰ্ভিচিং কৰিলোঁ আজি। তো মনটা ভাল লাগি আছে, কিবা নিজে জানা হ'লেও অলপমান 5 বছৰ পিছত নিজে ছাৰ্ভিচিং কৰিলোঁ। সেইবুলি আৰু চবৰে বাইক ছাৰ্ভিচিং কৰিব নাপাম, খালি নিজৰ কাৰণে পাম। কাৰণ যেতিয়া ছাৰ্ভিচিং কৰিব লৈ যাম নিজেই দেখা পাওঁ। তো সেইকাৰণে মোৰ এক্সপিৰিয়েঞ্চ হৈ গৈছে, ছাৰ্ভিচিং কৰিছিলোঁ। এতিয়া বঢ়িয়াকৈ অলপ ঘূৰি আহোঁ। যি কি নহওক, বাইকখন চলাই চালোঁ ছাৰ্ভিচিং কৰাৰ পিছত বহুত ভাল লাগি আছে। আৰু অলপমান চেইনত তেল মাৰিব লাগিব।
প্ৰায় জানা হৈছোঁৱে যি হওক নহয়, কিন্তু কিবা এটা বেয়া হ'লে মানে নিজে ভাল কৰিব নাপাম। কিন্তু ছাৰ্ভিচিংটা কৰাতে ইমান ডাঙৰ বস্তু নহয়, এতিয়া অলপমান কিবা কিবি আছে এইখিনি ভাল কৰোঁ। ইয়াৰ কাৰণে মোক মানে ছাৰ্ভিচিং কৰা মানুহবিলাকে যাতে বেয়া নাপায় দেই, মই কাৰোতো ভাত মাৰিব খোজা নাই যেনিবা, মই সৰু সুৰা কামহে এইবিলাক, সেইকাৰণে নিজে কৰিলোঁ। তো তাৰ কাৰণে যদি ভাবে বোলে এই আমাৰ ভাত মাৰিল, এইগিলা নাভাবিব দেই, এইবিলাক আপোনালোকৰ ভুল ধাৰণা হ'ব যে মানে মই এইবিলাক খালি মোবিল বদলাইছোঁ, এয়াৰ ফিল্টাৰ মোবিল ফিল্টাৰকেইটাহে বদলাইছোঁ, ইমান ডাঙৰ কাম কৰা নাই। তো আপোনালোকে মোৰ এই ছাৰ্ভিচিং কৰা ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব। আৰু মোৰ বাইকখন চলোৱা কালিহে এক্সপিৰিয়েঞ্চটো আপোনালোকক যদি নিউ ব্লগ বনাওঁ, কালিহে মই আপোনালোকক বঢ়িয়াকৈ ভিডিঅ' এটাত জনাম। তো আশা কৰোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ভাল লাগিব। আপোনালোকে লাইক দিলে বা কমেণ্ট কৰিলে নিজকে উৎসাহ পাওঁ, মানে ময়ো নহয়, মই বেলেগৰো ভিডিঅ'বিলাকক লাইক মাৰোঁ, কমেণ্ট কৰোঁ, যাতে মানে আৰু উৎসাহ পাওঁ। তো আপোনালোকেও মোক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ভাল লাগিব। চ' বাই বাই।